আজি ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰি লৈছোঁ। বিলাহী কাটি লৈছোঁ, সৰিয়হ, আদা দীঘলকৈ কাটিছোঁ, তেজপাত আৰু শুকান জলকীয়াটো ঘৰতে শুকুৱাই লোৱা, আৰু লগতে আমচুৰ পাউডাৰ দিম আজিৰ চব্জিখিনিত। আৰু স্পেচিয়েলকৈ ৰুটি বনাম। ৰুটিটো স্পেচিয়েল এইকাৰণে কৈছোঁ, মই পিঠাগুড়ি দি বনাম, আটা দি নহয়। আৰু জিৰা পাউডাৰ লৈছোঁ, কাশ্মীৰী মিৰ্চ লৈছোঁ, অকণমান কালাৰৰ কাৰণে লৈছোঁ। আৰু এইফালে চব্জিখিনি মই মিক্স ভেজ যিকোনো চব্জি দিব পাৰে। মই মোৰ মতে দিছোঁ লাও, আলু, বিন, গাজৰ এনেকৈ কৰি দিছোঁ। আৰু এইখিনি পিঠাগুড়ি। নমস্কাৰ, মোৰ চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিৰ সাজত খাবলৈ এটা চব্জি তৈয়াৰ কৰিছিলোঁ, ৰুটি আৰু চব্জি। তাকে আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰি লওঁ। লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ভাল লাগিলে কমেণ্ট কৰিব দেই। আৰু এতিয়া কেৰাহী পাতি তেল আৰু পিঁয়াজ, সৰিয়হ, তেজপাত, শুকান জলকীয়া এইখিনি দি দিছোঁ। আৰু লগতে এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি দি অকণমান নিমখো দি দিম। নিমখ দি দিলে সিজি যায়। তাৰপিছতে যিখিনি শুকান মছলা লৈছোঁ, সেইখিনি মছলাখিনি এটা বাতিত মই পানী মিক্স কৰি পেলাই দিম। তেতিয়া চব্জিখিনি খুব সোৱাদ লগা হয়। ধুনীয়াকৈ যেতিয়া মছলাখিনি সিজি যায়, গলি যায়, আৰু মছলাখিনি যেতিয়া তেলটো এৰি দিয়ে, তেতিয়া চব্জিখিনি দিলে খুব ধুনীয়া লাগে খাই, সোৱাদ লগা হয়। আৰু চব্জিখিনি গ্ৰেভি কৰিবৰ কাৰণে মই ইয়াত অকণমান পিঠাগুড়ি ইউজ কৰিম। পিঠাগুড়ি এটা বাতিত পানীৰে গুলি চব্জি অনুযায়ী দিব লাগে। মই 1 চামুচমান দিছোঁ, যিহেতু চব্জি কম আৰু আমাৰ 3জন মানুহৰ কাৰণে যোগাৰ কৰি লৈছোঁ। চব্জি অনুযায়ী দিব লাগে। আৰু পিঠাগুড়িও দিব পাৰে, আপুনি আটা গুড়িও দিব পাৰে, যিটো ৰঙা আটা সেইটো আটা দিব পাৰে। এতিয়া মছলাখিনি মোৰ প্ৰায় ৰঙচুৱা ৰং লৈছেই। এতিয়া অকণমান নিমখ দি দিছোঁ। আৰু এতিয়া নিমখখিনি দি বিলাহী দি দিম। বিলাহী দি ধুনীয়াকৈ সিজাই গোটেইখিনি বস্তু যেতিয়া একদম কোমল হৈ যাব, সিজি যাব, তাৰ কাৰণে অকণমান পানীও দিব লাগিব। মছলাখিনি মই গুলি লৈ পেলাই পানী দি দিম। তাৰপাছতে মই চব্জিখিনি দিম। চব্জিখিনি একেবাৰে কম জুইত যেতিয়া সিজাব পৰা যায়, তেতিয়া ভাল হয় চব্জিখিনি। পানী নিদিয়াকৈ সিজাব পাৰিলে বেছি ভাল। কিন্তু অলপ পানী নিদিবলৈ হ'লে তেল বেছি দিব লাগিব। আৰু তেল কমকৈ দি পেলাই অকণমান পানী দি সিজাব পাৰি, কিন্তু একদম কম জুইত সিজাব লাগে চব্জিখন। তেতিয়া বহুত ভাল লাগে খাই আৰু সোৱাদ লগা হয়। বেছি জুইত সিজাব নালাগে। টাইম বেছি থাকিলে কম জুইত সিজাব লাগে, আৰু টাইম কম থাকিলেতো উপায় নাই আৰু। এতিয়া মই চব্জিখিনি দি দিছোঁ ইয়াত, ধুনীয়াকৈ লৰাই দিম। লৰাই ঢাকোন দি দিম। তাৰপাছতে যেতিয়া আকৌ উঠাম ঢাকোনখন, তেতিয়া অকণমান পানী দিম। অকণমান পানী দি সিজাম। আৰু তাৰপিছত নমোৱাৰ আগমুহূৰ্তত মই আমচুৰ পাউডাৰখিনি দিম। আমচুৰ পাউডাৰখিনি আগতীয়াকৈ দিব নালাগে, কাৰণ বস্তুটো যিহেতু টেঙা হয়, আৰু টেঙা হ'বৰ কাৰণে মই দিছোঁ। টেঙা হ'লে টেঙা বস্তুটো আগতে দি দিলে চব্জিখন নিসিজে। মই লাষ্টত নমোৱাৰ আগে আমচুৰ পাউডাৰ দিম। আৰু যিখিনি পিঠাগুড়ি গ্ৰেভি কৰিবৰ কাৰণে মই থৈ দিছোঁ, সেইখিনি পিঠাগুড়ি মই নমোৱাৰ অকণমান আগতে দি ধুনীয়াকৈ লৰাই 1 মিনিটমানৰ ভিতৰত মই নমাই দিম, নহ'লে বেছি ডাঠ হৈ যাব। আৰু ৰুটিৰ লগত খাবৰ কাৰণে অকণমান গ্ৰেভি লাগে। শুকানকৈ খাবলৈ অলপ দিগদাৰ হয়। মই বেয়া পাওঁ, আৰু চব্জি বিশেষকৈ ৰুটিৰ লগত খাই মই বেয়াই পাওঁ। চব্জি ৰুটিৰ লগত মই মিঠাকৈ খাই ভাল পাওঁ। তথাপিও আৰু কেতিয়াবা এনেকৈ খোৱা যায়, কিন্তু মই মিঠাকৈ খায়ে ভাল পাওঁ। এতিয়া পানী অকণমান দি দিলোঁ, অকণমান সিজিছে। যেতিয়া 80% সিজি যাব, তেতিয়া পিঠাগুড়িখিনি যিখিনি ৰেডি কৰি মই ৰাখিছোঁ, সেই গোটেই পিঠাগুড়িখিনি মই দি দিম। এইখিনি মই ইয়াতে ৰেডি কৰি থৈ দিছোঁ। 1 চামুচমান পিঠাগুড়ি পানীত দি ধুনীয়াকৈ গুলি থৈছোঁ। বেছিকৈ দিব নালাগে, বেছিকৈ দিলে বহুত বেছি ডাঠ হৈ যাব। আৰু আকৌ লৰাই দিছোঁ। এতিয়া চব্জিখন প্ৰায় হৈছেগৈ, প্ৰায়খিনিয়ে হৈ গৈছে চব্জি, 80% সিজিয়ে গৈছে। এতিয়া ইয়াতে আমচুৰ পাউডাৰ আৰু পিঠাগুড়ি গুলি থোৱা গোটেইখিনি দি দিম। তাৰপাছত চব্জিখন দেখিবলৈ প্ৰায় এনেকুৱা হ'ব। গ্ৰেভিটো ঠিক এনেকুৱা হ'ব চব্জিখনৰ। আপোনালোকে কেনেকৈ দিয়ে সেইটো আপোনালোকৰ ওপৰত কথা। যদি বেছি আৰু ডাঠ কৰিবলৈ বিচাৰে, তেতিয়া বেছি ডাঠ হৈ যাব। আৰু যদি বেছি ডাঠ কৰিবলৈ নিবিচাৰে, তেতিয়াহ'লে অকণমান দিলেই হৈ যাব। আৰু এইফালে চব্জিখন হোৱাৰ পাছত এইফালে মই পিঠাগুড়িখিনি অকণমান গেছৰ ওপৰত দি দিছোঁ 1 মিনিটমানৰ কাৰণে। অকণমান পানী দি পেলাই গৰম কৰি ল'ম, আৰু আটা মঠাৰ নিচিনা কৰিবৰ কাৰণে অকণমান ঢাকোন দি ৰাখি দিম। তাৰপাছত যেতিয়া কোমল হ'ব, তেতিয়া মই এটা চৰিয়াত উলিয়াই ল'ম। তাৰপিছতে আটা মঠাৰ দৰে মঠি ল'ম গোটেইখিনি। আৰু সৰু সৰুকৈ লাডু বনাই, সৰু বল বনাই ৰুটিখিনি মই গোটেইখিনি বেলি ল'ম। আটাৰ ৰুটি যেনেকৈ বনাওঁ ঠিক তেনেকৈ ইয়াত খালি অকণমান গৰম কৰি ল'ব লাগে। তেতিয়া সিজি যোৱাৰ নিচিনা হ'লেহে বস্তুটো আঠা হয়, আৰু তেতিয়াহে বেলিব পৰা যায়। এইখিনি গোটেইখিনি উলিয়াই লৈছোঁ। এতিয়া হাতত অকণমান তেল সানি লৈ পেলাই মই মঠি ল'ম।
মঠি লৈ পেলাই সৰু সৰু বল বনাম, বল বনাই লৈ বেলি ল'ম। আৰু গোটেইখিনি ধুনীয়াকৈ অকণমান যদি পানী বেছি হৈছে তেতিয়া শুকান পিঠাগুড়ি দিব পাৰি, বেছি দিব নালাগে। আৰু যদি বেছি টাইট হৈছে অকণমান পানী দিব পাৰি। আৰু এতিয়া ধুনীয়াকৈ বলকেইটা বনাই লৈ মই বেলি লওঁ। মই এটা বাতি ইউজ কৰিছোঁ বেলিবৰ কাৰণে, মানে কাটিবৰ কাৰণে, যাতে আটাইকেইখন ৰুটি একে হয় দেখাত। মানে কি হৈছে, মোৰ যিডাল বেলিবলৈ লোৱা মাৰিডাল আছিলে, বেলনা মাৰি, সেইডালত অলপমান ফুটা থকাৰ কাৰণে তলৰ বেলনাখনত লাগি লাগি ৰুটিটো অলপ ফুটি ফুটি গৈছে। চ' মই বাতিটো ইউজ কৰিছোঁ। বাতিটো ইউজ কৰিলে গোটেইকেইটা সমান হয় দেখিবলৈ। আৰু যেনেকৈ পিঠাগুড়িৰ ৰুটি বনোৱা যায়, গেছত দি ফুলাই দিয়া যায়, ঠিক তেনেকৈ ইয়াত বনাব পাৰি। আৰু এতিয়া এখন এখনকৈ মই গোটেইকেইখন ৰুটি মই বনাই লওঁ। যদি এইখিনিতে কৈ থওঁ, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি নতুনকৈ আপোনালোক ভিডিঅ'টোলৈ আহিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ যাব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। আৰু এখন এখনকৈ আটাইকেইখন ৰুটি হৈ গৈছে এতিয়া। আৰু আজি ৰাতিৰ সাঁজটো মই এনেকৈ চলাই দিছোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।